उदांस्रि साननि मोनायावनो बाक्सानि सालबारियाव सिखाव खावनाय जाथाय। सालबारि पुलिस थानानि 100 मिटारनि गोजानाव थानाय सालबारि बाजारनि गेजेराव गंथाम दखानाव सिखावा साफाय अभियान खालामदों थांनाय हराव। उदांस्रि साननि दिनावनो गंथाम दखानाव सिखावा लुथियो बेसेबांबा लाख रांनि मबाइल फन लोगोसे नोगोद रां। गौतम सेननि राज इलेक्ट्रिकल दखानाव मोबाइल फन नगद रांजों लोगोसे 4 लाख रांनि मुवा बेसादफोर, मनोज कुमार मोदाकनि स्टेशनारि दखानाव नगद रां, गुबुन गुबुन मुवा बेसादफोर, सुकुमार बिश्वासनि मोबाइल दखानाव सिखावा खावनानै लाङो मोबाइल फन। सोरांसि समाव लाइट गैयैनि थाखाय खोमसिनि सुजुग लानानै सिलिं सिफायनानै सिखावा दखानाव हाबदोंमोन। আমাৰ সাংবাদিক বন্ধুসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ শালবাৰীত কলেজ ৰোডত থকা বিশেষকৈ ৰাজ মোবাইল চেল এণ্ড ছাৰ্ভিচ চেণ্টাৰৰ যি চুৰ হ'ল, আপোনালোকৰ যিটো তৎপৰতা সোনকালে আহি পালে বা খবৰটো ল'লে, সেইকাৰণে আপোনালোকক মই ইয়াৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কথাটো হৈছে যে যোৱাকালি ৰাতি তাৰমানে আমাৰ দোকানত মানে চুৰ হ'ল। এতিয়া বিশেষকৈ তাৰমানে আমাৰ 29খন স্মাৰ্টফোন লৈ গৈছে আৰু আমাৰ যাৱতীয় যিখিনি নথিপত্ৰ আছে দোকানৰ, তাতে অলপ পইচা আছিল, 21,500 মান টকা আছিল। আমি ডেইলি জমা ৰখা টকা, মেইন কেছটো নাছিলে, আমি ঘৰত লৈ যাওঁ। সেই তাৰমানে ডেইলি আমি 1300কে জমা ৰাখোঁ আৰু বিভিন্ন এনেকৈ কৰি আমাৰ 21,500 টকা আছিলে আৰু 29খন স্মাৰ্টফোন লৈ গৈছে। আৰু লগতে আমাৰ কাষ্টমাৰবিলাকে যিবিলাক মোবাইলত মানে পুৰণি মোবাইল মানে আমাৰ হোল্ডাৰ লগাবলৈ দিয়ে, ডিছপ্লে লগাবলৈ দিয়ে, সেইবিলাক যিখিনি পুৰণা মোবাইল আছিল সেইখিনি লৈ গ'ল। বিৰাট দুৰ্ভাগ্যজনক কথা। এতিয়া বিশেষকৈ আমি শালবাৰী থানাত এখন এপ্লিকেশ্যন দিছোঁ, কেছ এখন কৰিছোঁ। গতিকে আমি নিৰ্দিষ্ট নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই। গতিকে আমাৰ ফিল্মৰ কাম চলি আছিল কাৰণে CCTV কেমেৰাটো আমাৰ খোলা আছিল, আমি ৰাখিব পৰা নাছিলোঁ। যিহেতু আমাৰ কালাৰ হোৱা নাছিলে আমাৰ ফল চিলিংখনত। আমাৰ ওচৰত থকা যিখন দোকান আছে, ষ্টেচনাৰী দোকান পিংকু মদকৰ, এই দোকানত CC ফুটেজ পৰীক্ষা কৰা হ'ল যে যোৱাকালি ৰাতি 3টামান বজাত তেতিয়াহঁতৰ কাৰেণ্টো নাছিলে, ঠিক তেনেকুৱা সময়তে মাথাত চুল কম আছে, মানে তোৰ মুখটো দেখা নাযায়, তেখেতৰ ফুটেজটো ওলাই আহি আছে, কিন্তু তাৰ মুখটো আমি দেখিব পৰা নাই। CCTV স্পষ্ট আছে, মানুহজনে বহুত সময় আছে এইটো দোকানত। তাৰপিছত বা আগত মোৰ দোকানত সোমাইছে, মোৰ যিটো CC কেমেৰা নাছিলে চিলিঙৰ কাম হোৱাৰ কাৰণে, সেইকাৰণে আমি সেই মানুহজন ধৰা পৰিলে গোটেইখিনি ওলাই পৰিব। এতিয়া আমাৰ ক্ৰাইম ব্ৰাঞ্চৰ মানুহ আহিছিলে, শালবাৰী থানাৰ পৰা আহিছে, তেওঁলোকে হয়তো এটা তদন্ত ভালকৈ কৰিব। আমি এটা আশা ৰাখিছোঁ যে শালবাৰী বজাৰৰ থানা একেবাৰে ওচৰত আমাৰ, তেওঁলোকে যাতে আৰক্ষী প্ৰশাসনে যদি ওপৰত গাফিলতি নকৰে, সুস্থভাৱে যাতে তদন্ত কৰি দোষী যাতে দৃষ্টান্তমূলক শাস্তি দিয়ে। আৰু আমাৰ যিহেতু শালবাৰী এখন চাব ডিভিজন হয়, ইয়াতে যদি এনেকুৱা হয় তেতিয়া এটা অৰাজক পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে এইখিনি মেইনলি কথা, এই যিবিলাক অপৰাধী হয়, চুৰি কৰা যিখিনি চোৰ, তেওঁলোকক ধৰাৰ মেইন যিটো দায়িত্ব সেইটো আমাৰ বিশেষকৈ আৰক্ষী প্ৰশাসনৰ হ'ব। গতিকে আমি আৰক্ষী প্ৰশাসনকো শলাগ লৈছোঁ, তেখেতসকলে তৎপৰতা দেখাইছে, ক্ৰাইম ব্ৰাঞ্চৰ মানুহ আহিছে, থানাৰ পৰা আহিছে 2 বাৰ। তেখেতসকলে যাতে কোনো গাফিলতি নকৰি যাতে প্ৰকৃত যিটো অপৰাধী ধৰি যাতে দৃষ্টান্তমূলক শাস্তি দিয়ে, তাৰ ব্যৱস্থা যাতে কৰে, সেইকাৰণে আমি কৰিবলগীয়া কথা, সেইকাৰণে আমি অনুৰোধ ৰাখিছোঁ। এতিয়া আমাৰ যিখিনি ৰিপেয়াৰিং আছে আৰু নতুন লৈ মোটামুটি 4 লাখ টকাৰ মাল লৈছে। আমাৰ দোকান হ'ল শালবাৰী কলেজ ৰোড ৰাজ মোবাইল চেল এণ্ড ছাৰ্ভিচ চেণ্টাৰ বুলি দোকানখনৰ নাম হয়। বজাৰতে মেইন বজাৰতে দোকান। গতিকে আমাৰ মেইন বজাৰতে চুৰ হৈছে, থানাও আমাৰ বেছি দূৰ নহয়। ইয়াতে যোৱাকালি 15 আগষ্ট আছিলে, গতিকে মানে ঠিক যোৱাকালি চুৰ হ'ল। গতিকে আমাৰ এইদিনা স্বাধীনতা দিৱস, গতিকে আমাৰ ভাৰতৰ স্বাধীনতাৰ প্ৰতি আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিব লাগে। গতিকে আজিৰ দিনতো মানুহে চুৰ কৰিব আহে। আৰু বিশেষকৈ তাৰমানে আমাৰ দোকানখনৰ পিছফালে এটা গছ আছে, কদম গছ, সেই গছত উঠি ওপৰেদি 3 পাত কাটি থৈছে। 3 পাত কাটি সোমাইছে। মোৰ দোকানত ডাবল চিলিং আছে, ফল চিলিং আছে, ওপৰত এটা ডাবল চিলিং কাটি তোমাৰ চুৰ সোমাই গৈছে। ৰাতি পুলিচৰ পেট্ৰলিং নাহে নেকি? এই জনাত পেট্ৰলিং আহি থাকে, মাজে মাজে কৰি থাকে, নকৰা নহয়। গতিকে পেট্ৰলিং হয় মাজে মাজে। গতিকে আমিতো ইয়াৰ পৰা 10টা মানত গুচি যাওঁ, তাৰপিছত তেনেকৈ গম নাপাওঁ, কিন্তু এনেকৈ পেট্ৰলিং তাৰ আগতে হৈ থাকে। গতিকে মই ভাবিছোঁ যে আৰক্ষী প্ৰশাসনে আৰু অলপ এলাৰ্ট হ'ব লাগে, আৰু পেট্ৰলিংটো অলপ বঢ়াই দিলে ভাল হয়। মানে যিখিনি আছে তেওঁলোকে কাম কৰি আছে, আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। গতিকে পুলিচ প্ৰশাসনৰ যিখিনি তৎপৰতা এইখিনি আৰু বৃদ্ধি হ'ব লাগে। তাৰমানে চুৰে তাৰমানে 1000 বাৰ ভাবিব লগা হয়। আমাৰ আৰক্ষী প্ৰশাসন পূৰা ষ্ট্ৰং আছে, ইয়াত চুৰে কৰাটো সম্ভৱ নহয়। সেইকাৰণে আমাৰ বিশেষকৈ আমাৰ OC ছাৰে, আমাৰ শালবাৰী OC ছাৰ এটা স্মাৰ্ট মানুহ হয়, তেখেতে বা SDO ছাৰে যে এটা বিশেষ মানে পুলিচক এটা এলাৰ্ট কৰাৰ কাৰণে, তেওঁলোকৰ যিটো কাৰ্যক্ষমতা এটি বৃদ্ধি কৰাৰ কাৰণে যে তেওঁলোকে যে পদক্ষেপ লয়, তাৰ কাৰণে মই পুলিচ প্ৰশাসনৰ প্ৰতি, আৰক্ষী প্ৰশাসনৰ প্ৰতি মই অনুৰোধ জনাইছোঁ। যোৱাকালি ৰাত্ৰি 8টামান বজাত বন্ধ কৰি দিলোঁ ঘৰত। ৰাতিপুৱা আহি কেনে পুলিচে চিলিংখন ভাঙা আছে,
চিলিংখন ভাঙা থাকাতে মই কেছত চালোঁ, কেছত অলপ পইচা পাতি আছিল, এইখিনিও নোহোৱা হৈ গৈছে। তাৰপিছত অলপ কচমেটিক মালো নোহোৱা হৈছে, এইখিনিয়ে। যিহেতু আপোনাৰ দোকানত চিচি চি কেমেৰাত একো উঠা নাই, সিহঁতে তাৰমানে তলত কৰি এই কামটো কৰিছে। बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय मोजां खौरां। क'क्राझार जिल्लानि सेरफांगुरियाव थानाय पंका एन्टारप्राइज बाजाज श'रुमा इन्डिपेन्डेन्स डेनि स्पेशल अफारखौ लानानै फैदों। बे श'रुमाव थांनाय 1 आगस्तनिफ्राय 31 आगस्तसिम इन्डिपेन्डेन्स डेनि स्पेशल अफारजों लोगोसे एक्सचेन्ज होगासिनो दं। बायग्रा सुबुंफ्रा एसेल' बिबांनि रां होग्रोनानै प्लेटिनियानि गासैबो बाजाज सिटीनि गासैबो मडेल आरो पालसार 125नि गासैबो मडेलफोरनि बाइकखौ आरसि इन्सुरेन्स लाफानानै 10,999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन। नोंथांमोना सेरफांगुरि आरो सराइबिलाव थानाय पंका एन्टारप्राइज बाजाज श'रुमाव इन्डिपेन्डेन्स डे स्पेशल अफारनि खाबुजों नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। खाबुफोरा जादों 5 लिटार पेट्रल फ्री, गंसे हेलमेट फ्री, बाइक बायगिरिफोरनो 1,000 रां केशबेक हरफिननाय जागोन। जुदि नोंथांमोना गोसो दंब्ला आबुङै मिन्थिबावनो थाखाय नैबे मबाइल नम्बर 9395303476 आरो 9101547892 आव थोंजों सोलायनो हागोन।